আমি এই সংবাদ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ চাম্পোপাৰা ৰক ষ্টাৰ ক্লাবৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো ইয়াৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজক ইয়াকে জনাবলৈ বিচাৰিছোঁ যে উজনি অসমৰ যি ভয়াবহ বান পৰিস্থিতি, সেই বান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি আমি চাম্পোপাৰা ৰক ষ্টাৰ ক্লাবে যে দক্ষিণ কামৰূপৰ চাম্পোপাৰা কুলহিকাক তামুলদিৰ মাজেৰে বৈ যোৱা যি কলসী নৈত অহা 9 আৰু 10 তাৰিখত 10 আগষ্টত হ'বলগীয়া যিটো নাও খেল প্ৰতিযোগিতা আছিলে, সেই প্ৰতিযোগিতাখন আমি পিছুৱাই দিব লগা হৈছে, মানে আমি পিছুৱাই দিছোঁ। আৰু তাৰ কাৰণে আমি এক নতুন তাৰিখ আমি নিৰ্ধাৰণ কৰিছোঁ, যি তাৰিখ হৈছে অহা 26 আৰু 27 আগষ্ট 2026 চন। গতিকে অসমৰ চুকে কোণে থকা নাৱৰ স্বত্বাধিকাৰীসকলক আমি জ্ঞাতাৰ্থে জনাইছোঁ যে আপোনালোকে অহা 26 আৰু 27 আগষ্ট তাৰিখৰ কাৰণে প্ৰস্তুতি ল'ব বা আমাৰ লগত যোগাযোগ কৰিব। গতিকে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সমূহ অসমবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু ইয়াৰ লগতে আমি অসমৰ সমূহ নাৱৰ স্বত্বাধিকাৰীসকলক আমি জ্ঞাতাৰ্থে জনাইছোঁ যে আমাৰ খেলখনৰ কমিটিৰ সিদ্ধান্তই আমাৰ চূড়ান্ত সিদ্ধান্ত হ'ব। ধন্যবাদ।